নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা। মোৰ ইউটিউব চেনেল হেল্প অলছফুলৰ পুনৰবাৰ স্বাগতম। বন্ধু-বান্ধৱীসকল, আমি যোৱা কেইটামান দিনত আপোনালোক অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত মই কিছুমান কথা আপোনালোকক কৈ আছিলোঁ। আমি সাধাৰণতে বৰ্তমান সময়ত আমি চবতকৈ সমস্যা হৈছে যে আমি খাদ্যবস্তুৰ যি ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি হৈছে, বিভিন্ন ধৰণৰ আমাৰ বেমাৰত আমি ভুগিব লগা হৈছে। মানৱ জাতি ধ্বংসৰ মুখলৈ যাব ধৰিছে। তে সেই মানৱ জাতিক আমি যদি ৰক্ষা কৰিব লাগে বা আমাৰ খেতিডৰাক যদি ৰক্ষা কৰিব লাগে আৰু আমাৰ শৰীৰটোক জীয়াই ৰাখিব পৰা বস্তু হৈছে খাদ্য, আৰু সেই খাদ্যক যদি আমি সুৰক্ষা দিব লাগে তেতিয়াহ'লে আমি জৈৱিকভাৱে খেতিৰ ওপৰত বা জৈৱিক খেতিৰ ওপৰত আমি অগ্ৰসৰ হ'ব লাগিব। তে মই মোৰ ফালৰ পৰা অগ্ৰসৰ কৰাৰ কাৰণে আপোনালোকক আহ্বান কৰাৰ কাৰণে আজি যোৱা কেইটামান দিনত মই অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত আপোনালোকক কৈ আহিছোঁ, আৰু ব্যৱহাৰ কৰাৰ কাৰণে কেনেকৈ সুফল পাব পাৰি সেই বিষয়ে মই কৈ আহিছোঁ। তে আজি আন এটি অৰ্গেনিক ফাৰ্মিং বা নেচাৰেল ফাৰ্মিঙৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আপোনালোকক ক'ম যে আমি সাধাৰণতে কি হয় যে যেতিয়া আমি খাদ্যশস্য তৈয়াৰ কৰোঁ, খাদ্যশস্য তৈয়াৰ কৰিব যাওঁতে বিভিন্ন ধৰণৰ খেতি কৰিবলৈ যাওঁতে আমাৰ কি হয় যে আমাৰ ফুল ফুলি থকা অৱস্থাত বা ফলটো ফুলাৰ সময়ত আমাৰ বিভিন্ন ধৰণৰ খাদ্যশস্যৰ অনিষ্টকাৰী কিছুমান পোক পৰুৱা আমাক অন্যায় কৰে বা অনিষ্ট কৰে। তো এই খাদ্য অনিষ্টকাৰী আমাৰ পোক পৰুৱাবিলাকক ৰোধ কৰিবলৈ আমি বিভিন্ন ধৰণৰ বজাৰৰ পৰা কি কৰোঁ, আমি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ কিনি আনো আৰু স্প্ৰে কৰোঁ বা আমি পাতত দিওঁ, ফলত দিওঁ। তাৰোপৰি আন এটা কথা যে আমি ফলৰ উৎপাদন বৃদ্ধি কৰিব পাৰে, ফলৰ চাইজ ডাঙৰ কৰিবলৈ, আমি তাক ভালে ৰাখিবলৈ, পোক পৰুৱা নধৰিবলৈ আমি বিভিন্ন ধৰণৰ ঔষধ মাৰোঁ, ৰগৰ ইত্যাদি এনেকুৱা এটচেট্ৰা, যিবিলাক আমাৰ নাম কৈ শেষ কৰিব নোৱাৰে, বজাৰত উপলব্ধ। কিন্তু সেই বজাৰত উপলব্ধ বস্তুবিলাক আমি আনি সহজতে স্প্ৰে কৰাৰ ফলত আমি সুফল পাওঁ ঠিকেই কেতিয়াবা, আৰু 100% সুফল নাপাবও পাৰোঁ। আৰু সেইবিলাক খোৱাৰ ফলত শস্যত আমি পোক পৰুৱা যদি ধ্বংস কৰিব পাৰোঁ, তে ই আমাৰ দেহকো তিলকৈ আমাক অন্যায় কৰি আছে। তে মই আজি আপোনালোক অৰ্গেনিক ফাৰ্মিঙৰ বিষয়ে কোৱাৰ ক্ষেত্ৰত ইমান জোৰ দি থকাৰ কাৰণটো হৈছে যে অৰ্গেনিক ফাৰ্মিং আমি গ'লে নিশ্চয় আমাৰ জীৱকুলক, ভৱিষ্যত প্ৰজন্মক আমি ৰক্ষা কৰিব পাৰিম। তে সেইকাৰণে আজি আমি আন এটি ভিডিঅ' লৈ আহিছোঁ, যিটো কয় আমি এটা এনেকুৱা দ্ৰব্য আজি সৃষ্টি কৰিম, যিটো বস্তু মই আপোনালোকক প্ৰেক্টিকেল কৰি আজি দেখুৱাম এই ভিডিঅ'টোত। যদি ভিডিঅ'টো অলপ দীঘল হয় আপোনালোকে স্কিপ নকৰিব, চাই থাকিব, কিয়নো ইয়াত গোটেইখিনি প্ৰচেছ আপোনালোকক মই প্ৰেক্টিকেল সহকাৰে ক'ম। তে আজি যিটো বস্তু মই ক'ব যাই আছোঁ সেইটো বস্তুৰ নাম হৈছে এগজাইম বা এগ এমিনো এচিড। অৰ্থাৎ আপোনালোকে হয়তো বুজি পাইছে মোৰ শব্দটোৰ পৰাই, এগ এমিনো এচিড বা এগজাইম, অৰ্থাৎ কণীৰ পৰা এবিধ আমি এনেকুৱা পুষ্টি সাধকাৰী দ্ৰব্য আমি এটা তৈয়াৰ কৰিব পাৰোঁ, এনেকুৱা একবিধ জৈৱিক ফাৰ্টিলাইজাৰ তৈয়াৰ কৰিব পাৰোঁ, যিটোৱে আমাৰ খেতিত ফুল ফুলি থকা অৱস্থাত, ফলৰ সৃষ্টি অৱস্থাত আমি যদি তাক স্প্ৰে কৰোঁ, তেতিয়াহ'লে খাদ্যশস্যৰ মানদণ্ড উন্নত হোৱাৰ লগতে দেখাত ভাল হ'ব, চিলচিলীয়া হ'ব, নাইবা ই আন অনিষ্টকাৰী পোক পৰুৱাৰ পৰাও আমি ইয়াক ৰোধ কৰিব পাৰিম। তো সেই বস্তুটো আমি ঘৰতে তৈয়াৰ কৰি অতি সহজতে আমি যদি খেতিত স্প্ৰে কৰোঁ, তেতিয়াহ'লে ইয়াক আমি বহুত ভাল সুফল পাব পাৰোঁ। তো বন্ধু-বান্ধৱীসকল, এগজাইম কি? তো এগজাইম হৈছে বা যাক আমি কোৱা হয় হৈছে এবিধ এমিনো এচিড। অৰ্থাৎ এমিনো এচিড হৈছে যে উদ্ভিদৰ বা আমাৰ মানুহৰ দেহৰ কাৰণে দৰকাৰী এবিধ দ্ৰব্য, যিটো বস্তু আমাক মানুহকো দৰকাৰ হয় আৰু খাদ্য বস্তুটো আমি ইয়াক দিব লগা দৰকাৰ হয়। তো খাদ্যশস্যৰ এনে এবিধ এমিনো এচিড বা এনে এবিধ দ্ৰব্য যাৰ জৰিয়তে ব্যৱহাৰ কৰাৰ ফলত পুষ্টি সাধনকাৰী দ্ৰব্য একচুৱেলি, যিটো বস্তু আমি খেতিত ব্যৱহাৰ কৰাৰ ফলত আপোনালোক মই কৈ থাকিলোঁ যে ইয়াৰ ফলৰ মানদণ্ড উন্নত হ'ব, ধুনীয়া হ'ব, ফলৰ চাইজটো ধুনীয়া হ'ব, সোৱাদ হ'ব খাবলৈ, লগতে ই পোক পৰুৱা অনিষ্ট কৰাৰ পৰা দূৰত্বত ৰাখিব। তো সেই বস্তুটো আমি বনোৱাব লাগিলে আমি কি কৰিব লাগিব, আৰু এইটোত চবতকৈ ভাল এডভান্টেজটো কি, ইয়াক আমি সাধাৰণতে ফুলত আৰু ফলত আমি বা পাতত আমি স্প্ৰে কৰিব লাগে, ফলিয়াৰ স্প্ৰে বা আমি স্প্ৰে কৰিব পাৰোঁ। আৰু স্প্ৰে কৰাৰ ফলত কি হৈছে, এইবিলাকৰ পৰা আমি একদম ভাল এটা ৰিজাল্ট আমি পাব পাৰোঁ, এমিনো এচিড বা এনজাইম। তো এগজাইম, এই যিটো বস্তু এগজাইমটো আমি তৈয়াৰ কৰিম আজি, ইয়াৰ কাৰণে কি লাগে? ইয়াৰ কাৰণে কেইটামান মাত্ৰ সাধাৰণ বস্তু। ইয়াৰ কাৰণে কি লাগে? এটা কণী, অৰ্থাৎ মই কৈছিলোঁ কণী, লগতে ইয়াক লাগিব নেমুৰ ৰস অৰ্থাৎ লাইম জুইচ, তাৰপিছত বা লেমন জুইচ, আৰু লগতে লাগিব আমাক গুড় মিঠৈ, আমাৰ গুড় মিঠৈ থাকে, জাগাৰী যাক আমি কওঁ, আৰু এটা প্লাষ্টিক বা আইনাৰ বটল, এটা ঢাকনি থকা অলপ সাফৰটো টাইট কৰিব পৰা এটা বস্তু। আৰু এইখিনি প্ৰচেছ আমি যদি ভালকৈ কৰি লওঁ, আৰু ইয়াক এটা প্ৰচেছ আছে, সেই প্ৰচেছটো মই আজি আপোনালোকক বুজাই দি আছোঁ উইথ প্ৰেক্টিকেলি কৰি পেলাই, আৰু সেই প্ৰেক্টিকেল কৰি পেলাই বুজাই দি পেলাই মই এইটো আপোনাৰ বস্তুক ক'ম। তে আহক বন্ধু-বান্ধৱীসকল, আমি চাওঁ এইটো বস্তু কেনেকৈ এগজাইম আমি তৈয়াৰ কৰিব পাৰোঁ ঘৰতে, আৰু ইয়াৰ পৰা কেনেকৈ সুফল লাভ কৰিব পাৰোঁ। আহক। বন্ধু-বান্ধৱীসকল, মই আপোনালোক অলপ আগতে কৈছিলোঁ যে আমি ইয়াৰ কাৰণে আমি প্ৰেক্টিকেল আজি মই কৰি দেখুৱাম। এগজাইম বনাবৰ কাৰণে কি লাগে? প্ৰথমতে আপোনালোকে বুজি পালে যে আমাক এটা কণী লাগিব।
যিকোনো হাঁহ বা মুৰ্গীৰ আমি কণী ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই হাঁহ মুৰ্গীৰ আমি এটা কণী ল'লোঁ লগতে আমাৰ নেমু টেঙা বা কাজি নেমু আমি কওঁ এই কাজি টেঙাৰ জুইচ আমাৰ ৰস উলিয়াই ল'ব লাগিব আমি কমপ্লিটলি মই এটা উলিয়াই লৈছোঁ লগতে আমাক লাগিব গুড় মিঠৈ আপোনালোকে বহুতে গম পাইছে এই গুড় আমাৰ জাগাৰী যাক আমি কওঁ সেইটো আমাক লাগিব আৰু এটা আমাক লাগিব আইনা বা আমি প্লাষ্টিকৰ এটা বয়াম টাইপৰ আমি বস্তু ল'ব লাগিব তে মই বন্ধু বান্ধৱীসকল এই প্ৰচেছটো মই প্ৰেক্টিকেল দেখাম আৰু তাৰ কাৰণে মই এটা ৰেডি কৰি ৰাখিছোঁৱে অলৰেডি নেমু ৰস মই উলিয়াই ৰাখিছোঁ আপোনালোক যাতে সহজতে বুজাই দিব পাৰোঁ সেইকাৰণে প্ৰচেছখিনি তে আমি কি কৰিব লাগিব প্ৰথমতে আমি কণীটো ইয়াত আমি দিব লাগিব বটলটোত মই ৰাখি ল'লোঁ কণীটো আৰু এইটো আপোনালোকে দেখিছে আইনাৰ বটলটোৰ ভিতৰত বা প্লাষ্টিকৰ বয়ামৰ ভিতৰত আমি এনেকৈ ৰাখিম ইয়াৰ পিছত আমি কি কৰিম তে কণীটো কমপ্লিটলি ডুব যোৱালৈ আমি নেমু ৰস ইয়াত বাকি দিব লাগিব কমপ্লিট ডুব যোৱালৈ আৰু এই মই গোটেইখিনি আছে কোনো কথা নাই ইয়াত আমি দি দিব পাৰোঁ কণীটো যাতে সম্পূৰ্ণ ডুব যায় মনত ৰাখিব কণীটো সম্পূৰ্ণ ডুব যাব আমাক লাগিব ইয়াত চাওক আমাৰ কমপ্লিটলি কণীটো ডুব গ'ল কণীটো যেতিয়ালৈ ডুব নাযায় তেতিয়ালৈ আমি নেমু ৰস আমি ইয়াত দি থাকিব লাগিব এই নেমুখিনি ৰস দিয়াৰ পিছত আমি কি কৰিম ইয়াত যেতিয়া আমাৰ কমপ্লিট হৈ যাব ডুব যাব এইখিনি আমি একদম টাইটকৈ সাফৰটো মাৰি লৈ আৰু ইয়াক আমি কমপ্লিট 10 দিন ছেপাৰেট কৰি থ'ব লাগিব আন্ধাৰ ঠাণ্ডা ঠাইত আমি থৈ দিব লাগিব ড্ৰাই প্লেচ এটাত য'ত সূৰ্য কিৰণ বা এনেকুৱা নপৰে তে পোহৰ নপৰে তাক আমি কমপ্লিট 10 দিন এনেকৈ থৈ দিয়াৰ পিছত কি হ'ব 10 দিন পিছত আৰু আমি ইয়াক উলিয়াই আনিব লাগিব উলিয়াই আনি আমি ঢাকনিখন খুলি কি কৰিব লাগিব কণীটোক আমি তাক চূৰ্ণ বিচূৰ্ণ কৰি দিব লাগিব ভাঙি দিব লাগিব আৰু কমপ্লিট তাৰ লগত মিক্স কৰি দিব লাগিব তাৰপিছত আমাৰ আৰু এটা প্ৰচেছ আছে যে আমাৰ লগত আছে গুড় মিঠৈ আমাৰ যিটো মুঠে এই মিঠৈ প্ৰায় আমি কি কৰিম ইয়াত আমি যিখিনি এতিয়া আমি দেখা পাইছে ইয়াত আমাৰ প্ৰায় মোটামুটি 200 গ্ৰাম আছে আমাৰ ইয়াত 50 গ্ৰাম মান আমি দিলম যদি 1 লিটাৰ মান থাকে তেতিয়াহ'লে আমি 100 গ্ৰাম দিলেও হৈ যাব ইয়াৰ লগত আমি গুড় মিঠৈ মিক্স কৰি দিব লাগিব মই ইয়াত এতিয়া 50 গ্ৰাম মান আপোনালোক বুজাই কোৱাৰ কাৰণে কৈছোঁ যে ইয়াত আমাৰ 10 দিন যেটো হোৱা নাই এতিয়া নিদিওঁ 10 দিন পিছত আমি কি কৰিম ইয়াত আৰু গুড় মিঠৈ আমি দি সমা পৰিমাণে আমি মিক্স কৰি থৈ লৈ ফেলে গোটেইখিনি বস্তু লগত মিক্স কৰি আমি এই ঢাকনিখন কমপ্লিটলি আৰু টাইটকৈ মাৰি থৈ আৰু 10 দিন থ'ম আৰু 10 দিন থোৱাৰ পিছত এই গোটেইখিনি প্ৰস্তুত হৈ উঠিব আমাৰ দ্ৰব্যটো এক্সাইম বা এগ এমিনো এচিড আমাৰ তৈয়াৰ হৈ উঠিব এই বস্তুখিনিক আমি 6 মাহৰ পৰা আমি প্ৰায় মোটামুটি 9 মাহলৈ আমি ৰাখি থৈ দিব পাৰোঁ মাত্ৰ ভাল জাগাত আমি থৈ দিব লাগিব ৰ'দ নপৰা আৰু ঠাণ্ডা জাগাত আমি থৈ দিব লাগিব 6 মাহৰ পৰা আমি 9 মাহলৈ আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ এনেকৈ তে এইখিনি বস্তুক আমি কি কৰিম খেতিত কেনেকৈ ব্যৱহাৰ কৰিম খেতিত ব্যৱহাৰ কাৰণে ইয়াক আমাৰ ৰেডি হৈ গ'ল তেতিয়া ৰেডি হৈ যোৱাৰ পিছত যেতিয়া আমাৰ 20 দিন কমপ্লিট হৈ যাব টোটেল প্ৰচেছখিনি বুজোৱাৰ ক্ষেত্ৰত প্ৰথমতে নেমু ৰসত আমি দি থলোঁ 10 দিন আৰু তাৰপিছত ভাঙি লৈ গোটেইখিনি মিক্স কৰি তাৰ লগত গুড় মিঠৈ মিক্স কৰি দিলোঁ আৰু সেনেকৈ 10 দিন ৰখাৰ পিছত যেতিয়া আমাৰ চিৰাপটো বা আমাৰ দ্ৰব্যটো আমাৰ তৈয়াৰ হৈ যাব এগ এমিনো এচিড তৈয়াৰ হৈ যাব বা এক্সাইম আমাৰ তৈয়াৰ হৈ যাব এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি 1 লিটাৰ পানী যদি আমি লওঁ প্ৰপৰ্চনটো মনত ৰাখিব 1 লিটাৰ পানীত অতি কমেও ইয়াৰ পৰা 2 বা 3 চামুচ লম লৈ গুলি লম লৈ এইটো বস্তু আমি স্প্ৰে কৰিম স্প্ৰে ক'ত কৰিম ফুলৰ পাতত আমি ফুল বা পাতত আমি দিম আৰু দিয়াৰ পিছত আমাৰ কি প্ৰতিক্ৰিয়া পাম যে আপোনালোকে দেখা হ'ব ৰিজাল্টটো যে ফুলবিলাক নহৰা হ'ব ফুলৰ সাইজ ফুলবিলাক ধুনীয়াকৈ ফুলিব তাত যদি কিবা পোক পৰুৱা আছিল পাতত ফুলত তেতিয়াহ'লে সেইবিলাক আঁতৰ হৈ যাব আৰু লগতে কি হ'ব যে এইটো বস্তুই মানে ফলটোৰ উৎপাদন ভাল হ'ব চিলচিলা বিলাহীত যদি দিওঁ বা অন্য যিবোৰ জলকীয়াত দিওঁ বা অন্যান্য খেতিত দিওঁ তিয়হ জিকা এইবিলাকত দিওঁ তেতিয়াহ'লে সাইজ ধুনীয়া হ'ব কালাৰ ধুনীয়া হ'ব তজবুজীয়া দেখা হ'ব তে পোক পৰুৱা নাহিব এইখিনি বস্তু এতিয়া এগ এমিনো এচিড বস্তুটো কি সৃষ্টি কৰে অৰ্থাৎ এমিনো এচিড অৰ্থাৎ অনুজীৱ কিছুমানে সৃষ্টি কৰে মাটিত পাতত এইবিলাক সৃষ্টি কৰে আৰু যাৰ উদ্ভিদৰ কাৰণে দৰকাৰী অনুজীৱক সৃষ্টি কৰে এগ এমিনো এচিড বা এক্সাইমে তে এই ভিডিঅ'টোত মই আপোনালোকক বুজাব গৈছোঁ যে অৰ্গেনিক ফাৰ্মিং কৰিব যিয়ে বিচাৰিছে তেওঁলোকে এইটো ঘৰতে একদম ঘৰুৱা পদ্ধতিত এইটো তৈয়াৰ কৰক আৰু এই তৈয়াৰ কৰি আমি খেতিৰ পৰা আমি লাভৱান ধুনীয়াকৈ হ'ব পাৰোঁ আৰু জৈৱিকভাৱে খেতি কৰি আমি নিজে ঘৰতে খাব পৰা খেতি তৈয়াৰ কৰি আমি ৰাসায়নিক সাৰৰ পৰা যিবিলাক আমাৰ সমস্যা হৈছে সেইবিলাক আঁতৰ কৰিব পাৰোঁ আপোনালোকে বজাৰত যোৱাৰ দৰকাৰ নাই মাত্ৰ কেইটামান নেমু টেঙা অলপ গুড় মিঠৈ আৰু এটা কণী এইখিনিয়ে মাত্ৰ বস্তু যিখিনিৰ পৰা কম খৰচতে আমি এটা ঘৰতে এটা দ্ৰব্য তৈয়াৰ কৰি আমি সমাজখনক ৰক্ষা কৰিব পাৰোঁ আমাৰ জৈৱিক খেতিত এটা পৰিৱৰ্তন আনিব পাৰোঁ বন্ধু বান্ধৱীসকল যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা আৰু মই ভিডিঅ' আপোনালোকক লৈ আহিছোঁ আৰু কিছুমান এনেকুৱা অৰ্গেনিক ফাৰ্মিঙৰ ক্ষেত্ৰত বস্তু আনিছোঁ যাতে আমি অসমখনক জৈৱিক ক্ষেত্ৰখনত আমি এটা
আগৰণুৱা কৰিব পাৰোঁ, জৈৱিক খেতিৰে আমি অসমখনক এটা ভাৰতৰ এখন নাম জাকত জিলিকা ৰাজ্য কৰিব পাৰোঁ, সেইলৈ আমি প্ৰচেষ্টা কৰোঁ আহক আৰু আমি অৰ্গেনিকভাৱে আগবাঢ়ি অসমখনক আমি নিৰোগী কৰি তোলোঁ। নমস্কাৰ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কৰাৰ লগতে আগলৈ আৰু মোৰ ভিডিঅ'টো চাই থাকিব। ধন্যবাদ।